Hello everyone, মই কুইনকৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও ৰাতিপুৱা চাহটা খালোঁ, খাই বৈ গা পা ধুই আকৌ ব্ৰেকফাষ্টটো বাহিৰতে কৰি ল'লোঁ। শুকান ৰুটি, আলু মূলা ভাজি আৰু আজি বহুত কাম আছে সেইকাৰণে পটাপট খাই ল'লোঁ। এখন যদি ৰুমত থাকে নহয় তেতিয়া এনেকুৱা অৱস্থা হয়। কালি মই নাছিলোঁ মানে এফালে যাব লগা হ'ল সেইকাৰণে মানে কাপোৰ ইমানেই গুড খাইছে এতিয়া ৰুমটো অলপ চাফ চিকুণ কৰি লওঁ এনেকুৱা হৈ থাকিলে মোৰ মাথাটো একদম মানে ক'ৰবাত খুন্দা মাৰি দিওঁ নিচিনা লাগে সেইকাৰণে অকণমান চাফ চিকুণ কৰি লওঁ বলক চাফ চিকুণ কৰোঁ।
গ'ল এতিয়া ভাগৰ লগা কাৰণে অকমান বহি লৈছো পানী অকমানো খাই লওঁ তাৰপিছত আকৌ ভাত পানী বনাবলৈ আছে দুপৰীয়া বনাব লাগিব আকৌ অকমান বহি লওঁ তাৰপিছত আজিনো কি দেখাব পাৰো দেখাই যাম দেখাবলৈ চেষ্টা কৰিম আৰু কি বনাও তাক দেখাম আপোনালোকে চাই যাব দেই মনটো বহুত ভাল লাগিছে আজি আপোনালোককো শেয়াৰ কৰো বুলি ভাবিলো কি কাৰণেনো মনটো মানে বহুত ভাল লাগি আছে আপোনালোককো দেখাম দেই চাব এয়া হৈছে মোৰ ফেচবুক প্ৰফাইল কুইন কোঁৱৰ বুলি আছে আপোনালোকে ফলো নকৰা সকলে কৰি ল'ব দেই তাৰপিছত এই ভিডিঅ'টো মোৰ দিয়া এদিন হৈছে এই ভিডিঅ'টো মানে মোৰ এদিনত চকচোন কিমান ভিউজ আহিছে এদিনত 8,28,000 বৰ্তমান মানে বহুত ভাল লাগিছে আৰু ইয়াৰ কমেন্টবোৰ বহুত ভালকে দিছে নোচোৱা সকলে চাই ল'ব কৈছোন 33k লাইকে আহিছে 1k কমেন্টে আহিছে মোৰ মানে সেইকাৰণে বহুত ভাল লাগি আছে আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভাবিলো ইমানখিনি হোৱাৰ মূল কাৰণ হৈছে আপোনালোক সেইকাৰণে আপোনালোকক মই বহুত মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু আগলৈও যেন এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব আৰু মোৰ ভিডিঅ'বোৰ লাইক শেয়াৰ কৰিব কমেন্ট কৰিব ভাল কমেন্ট কৰি যাব ভাল লাগিব আৰু সদায় চাই যাব আৰু মৰম দিব দেই এয়া কালি আমাৰ ঘৰলৈ গৈছিলো ঘৰৰ পৰা দি পঠিওৱা শাক চাব দেই লাই এখিলাতে ভাত খাব পৰা ডাঙৰ লাই খিলাত ভাত খাব পৰা ডাঙৰ লাই গাহৰি একদম কেনেকুৱা মজা লাগিব আৰু মায়ে এতিয়া বাছিছে সাফা কৰিছে ইমান ডাঙৰ এইখিনি আমাৰ দাদাহঁতৰ ঘৰৰ চক ইমান ডাঙৰ লাই গাহৰি লাই কোনে কাৰ প্ৰিয় ক'বচোন দেই আৰু মই কাঠালু বনালোৱে কাঠালু দি পঠাইছিলে এয়া অমিতা উলকবি কেইটামান আছিলে এইয়া উলকবি চব উলকবি মায়ে এতিয়া চাফ চিকুণ কৰি দিব মায়ে চাফ চিকুণ কৰি আছে এফালে শুই আছে আমাৰ ইয়াত নহয় ইমানেই বান্দৰ আছে সেইকাৰণে শাক চবজি একোৱেই নহয় আজি কিন্তু একদম ঘৰুৱা শাকে ভাত ইমানেই তৃপ্তিৰে খালো নহয় লাই উলকবি মূলা ভাজিছিলো আৰু সালাড এখন তাৰপাছত আৰু মাছৰ পেটু মাছো ঘৰুৱাই হয় আমাৰ ঘৰৰ পুখুৰীয়ে হয় কাঠালু দালি আৰু ঔটেঙা দি বনাইছিলো আৰু এইখিনি হৈছে বইল এনেকৈ খালো আজি বিহু ৰিলছ দুটামান বনাও বুলি ওলালো হাজি কাছি দেখিছেনে এই কাপোৰযোৰ বহুত দিনৰ মূৰত পিন্ধিছো এই কাপোৰযোৰ আচলতে মোক যেতিয়া মোৰ বয়ফ্ৰেণ্ড হৈ আছিলে মোৰ মানুহজন তেতিয়া মোক সৰস্বতী পূজাত পিন্ধিবলৈ বুলি আনি দিছিলে মিচিং কাপোৰ কেনেকুৱা লাগিছে ক'বচোন দেই মোৰ কিন্তু এই কাপোৰযোৰ বহুত ভাল লাগে আৰু প্ৰথম গিফট বুলি ক'লেও বেয়া নহয় ভাল পোৱাৰ পিছত এইযোৰ কাপোৰ মানে ভাল পাই থাকোতে দিয়াৰ প্ৰথম গিফট আপোনালোকে ক'ব কেনেকুৱা লাগিছে এতিয়া ৰিলছ দুটামান বনাই লওঁ পাছত আপোনালোকক লগ পাই আছো ৰিলছ দুটামান বনাই ললো আৰু আপোনালোকৰ কাৰণেই মই সকলো কাম বন একদম পটাপট কৰি আপোনালোকে ভাল পাই কাৰণে মই দুটামান ৰিলছ দিবলৈ আপোনালোকক চেষ্টা কৰো আৰু সন্ধিয়া হৈ গ'ল তাৰ পিছত সন্ধিয়া আমি চাহ কাপ সকলোৱে লগে ভাগে খাই ললো আৰু চাহ সদায় আমি লগে ভাগে খোৱা নিচিনাই হয় তাৰ পিছত একেবাৰে সন্ধিয়াত চাকি গছ জ্বলাই ললো নামঘৰত তাৰ পিছত আকৌ তুলসী তলতো চাকি এগছ দিলো আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব শুভ ৰাত্ৰি